সোণাপুৰত ভৰি দিলোহে মাত্ৰ মেঘৰ গৰ্জন শুনি এনেকুৱা লাগিল যেন কোনোবাই মাইক্ৰফোনটো কাঢ়ি ঘোষণা কৰিছে, ঐ জাজমেন, ফুৰিবলৈ অহা মানুহজন সাৱধান, এতিয়াই টিঘিলঘিলনি বন্ধ কৰি ঘৰলৈ লৰ দিয়া। মই মনে মনে ভাবিলো, হে প্ৰভু, জাজমেন কৰিবলৈ আহি এতিয়া নিজেই বিচাৰৰ সন্মুখীন হবলগীয়া হল নেকি? কিন্তু ভাই, যিমান হলেও আমি হলো খাটি অসমীয়া ল'ৰা, বৰষুণ দেখি ভয় খালে হব নেকি? তাৰ পিছত যিটো হল সেইটোহে আচল টুইষ্ট। এতিয়া আমাৰ আন এজন বিচাৰক অৰূপ নাথ ডাঙৰীয়া, তেখেত হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এজন বিশিষ্ট কৰিঅগ্ৰাফাৰ। তেখেতক এখনি ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জনাব সাংস্কৃতিক সম্পাদক আমাৰ দেৱজিৎ কলিতা, মানৱ কলিতা ডাঙৰীয়াই। গামোচাখন পিন্ধাৰ লগে লগে মোৰ শৰীৰত যেন হাজাৰ ৱাৰ্ডৰ কাৰেণ্ট সোমাল। মোৰ ভাৱটো এনেকুৱা হল যে বৰষুণে আহক বা ধুমুহাই আহক, সোণাপুৰত বৰফেই পৰক, এতিয়া পলাই যোৱাৰ উপায় নাই। এই মৰমৰ আগত বৰষুণ কি বস্তু হে? গামোচাখন মোক এনেকুৱা এটা কনফিডেন্স দিলে যে মোৰ নিজকে বাহুবলী যেন লাগি গল। তাৰপিছত আৰম্ভ হল আচল খেল। এফালে বৰষুণে নিজৰ কাম কৰি আছে, টুপ টুপকৈ পৰি আছে, আনফালে ষ্টেজৰ আমাৰ প্ৰতিযোগিতাও চলি আছে। মই বহি আছো চাৰ্জৰ চিটত, মোৰ হাতত কলম, আনখন হাতত কাগজ, আৰু মূৰৰ ওপৰত চাই কিবা অদৃশ্য ছাতি এখন আছিলে, কাৰণ মানুহৰ উৎসাহে মোক তিতিবই দিয়া নাছিলে। বৰষুণত যিমানে জোৰকৈ আহিছে ক'ব নোৱাৰো, কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰে পাৰফৰ্মেঞ্চ দেখি এনেকুৱা লাগিলে যেন বৰষুণ জাকো সিহঁতৰ গান বা ডান্স চাবলৈ নামি আহিছে। মই ভাবিলো, ঐ বৰষুণ, তই যিমানে পাৰ নাম, কিন্তু আমি আজি ইয়াৰ পৰা লৰচৰ নকৰো। কম্পিটিশ্যন চলি থাকিল, জাজমেনো চলি থাকিলে। বৰষুণ যিমানে বেছি হৈছিলে, ৰাইজৰ হাততালি আৰু চিঞৰ সিমানে বাঢ়ি গৈছিলে। মোৰ মনলৈ আহিলে, আৰে এয়াচোন আমাৰ আচল অসমীয়া সংস্কৃতি, য'ত বৰষুণে মানুহক তিতাবও পাৰে কিন্তু উৎসাহক সেমেকাব নোৱাৰে। মুঠতে আজিৰ এই দিনটোৰ পৰা মই এটা ডাঙৰ শিক্ষা লাভ কৰিলো। আপোনালোকে যদি কিবা অনুষ্ঠান পাতে, তেন্তে গুগলত গৈ ৱেডাৰ ৰিপৰ্ট চেক কৰি সময় নষ্ট নকৰিব। কাৰণ অসমৰ মানুহে বা বতৰৰ আগজনীয়া মানুহে হল, আকাশত মেঘ দেখিলে ছাতি ল'বা আৰু গামোচা পিন্ধিলে বৰষুণক ভয় নকৰিবা। চাওক ৰাইজ, বৰষুণে কি কৰিব, বেচেৰাই আকাশৰ পৰা তললৈ পৰিবহে পাৰে, কিন্তু আমাৰ এই একতা, এই আনন্দ সদায় ওপৰতে থাকিব। সোণাপুৰত এই স্মৃতি মোৰ বুকুত সদায় সজীৱ হৈ থাকিব। এতিয়া যাওক দেই, কাপোৰ কানি শুকাব লাগিব নহয়, আগলৈ আকৌ লগ পাম এনেকুৱা এটা ধামাকা ব্লগত। এতিয়ালৈ হাঁহি থাকক আৰু বৰষুণ আহিলে গামোচাখন পিন্ধি টানি বহি থাকক। জয় আই অসম।